Hardy's Ramanujan Number হয় আজি এই ভিডিঅ'টোত আমি এটা নাম্বাৰৰ বিষয়ে কথা পাতিম 1729 এই সংখ্যাটোকে কোৱা হয় Hardy's Ramanujan Number এই নাম্বাৰটো দেখাত তেনেই সাধাৰণ আৰু সামান্য কিন্তু আপোনালোকে যেতিয়া এই সংখ্যাটোৰ আৱিষ্কাৰৰ কাহিনী শুনিব তেতিয়া আপুনিও ভাবিব যে ই কিমান আকৰ্ষণীয় এই নাম্বাৰটোক আমি taxicab নাম্বাৰ বুলিও জানো taxicab এই নাম্বাৰটোৰ লগত কি কিবা ট্যাক্সিৰ ৰিলেশ্যন আছে নেকি আহক তেনেহলে এই নাম্বাৰটোৰ আৱিষ্কাৰৰ কাহিনীটো জানি লওঁ হাৰ্ডি আৰু ৰামানুজন দুইজনেই মহান গণিতজ্ঞ আছিল দুইজনেই সংখ্যাৰ বিষয়ে গৱেষণা কৰি বহুত ভাল পাইছিল এবাৰ ৰামানুজন বহু পৰিমাণে অসুস্থ হৈ পৰিছিল আৰু তেওঁৰ চিকিৎসা পাটনীত চলি আছিল যিখন লণ্ডনত আছে তেতিয়া হাৰ্ডিয়ে ভাবিলে যে তেওঁ গৈ ৰামানুজনক এবাৰ লগ কৰিব তাৰ পাছত হাৰ্ডিয়ে এখন টেক্সি ল'লে আৰু ৰামানুজনৰ ওচৰলৈ গ'ল হাৰ্ডিৰ এটা অভ্যাস আছিল যে তেওঁ যিখন টেক্সিত যায় তেওঁ সেই টেক্সিখনৰ নাম্বাৰটো নোট কৰি থয় আৰু সেই নাম্বাৰটোৰ বিষয়ে চিন্তা কৰে এতিয়া তেওঁ ৰামানুজনক খবৰ কৰিবলৈ যোৱা টেক্সিখনৰ নাম্বাৰটো আছিল 1729 তেওঁ নাম্বাৰটো ভালদৰে চালে কিন্তু হাৰ্ডিৰ এই নাম্বাৰটো দেখাত আনইম্পৰ্টেণ্ট আৰু অৰ্ডিনাৰী যেন লাগিছিল ইয়াৰ পাছত হাৰ্ডি ৰামানুজনৰ ওচৰলৈ গ'ল আৰু ৰামানুজনক সুধিলে এতিয়া তোমাৰ স্বাস্থ্য আগতকৈ অলপ ভাল হৈছেনে ৰামানুজনে ক'লে মই ঠিকে আছোঁ তাৰ পাছত হাৰ্ডিয়ে সেই টেক্সিৰ নাম্বাৰটোৰ বিষয়ে কথা পাতিলে আৰু ক'লে এই নাম্বাৰটো ইমান আনইম্পৰ্টেণ্ট আৰু বৰিং তাৰ পাছত ৰামানুজনে উত্তৰ দিলে হাৰ্ডি এই নাম্বাৰটো আনইম্পৰ্টেণ্ট একেবাৰে নহয় এইটো এটা বিশেষ নাম্বাৰ হয় তেতিয়া হাৰ্ডিয়ে ভাবিলে এই সংখ্যাটোতনো কিনো এনে বিশেষ আছে তেতিয়া ৰামানুজনে ক'লে যে এই যিটো সংখ্যা 1729 এইটো পৃথিৱীৰ প্ৰথমটো এনেকুৱা সংখ্যা যাক এজ দ্য ছাম অফ টু পজিটিভ কিউব হিচাপে লিখিব পাৰি মানে সহজ ভাষাত ক'বলৈ গ'লে আমি ইয়াক দুই ধৰণে লিখিব পাৰোঁ প্ৰথমটো হৈছে 12 কিউব প্লাছ 1 কিউব আৰু দ্বিতীয়টো হৈছে 10 কিউব প্লাছ 9 কিউব মানে একেটা নাম্বাৰক আমি লিখিলোঁ দুই ধৰণে কিউব ফৰ্মত এই 1729 সংখ্যাটোৱে এনেদৰে কিউব ফৰ্মত লিখিব পৰা আটাইতকৈ সৰু সংখ্যা ইয়াৰ পাছত আৰু এটা নাম্বাৰ আহে যিটো হৈছে 4104 ইয়াকো আমি দুই ধৰণে লিখিব পাৰোঁ প্ৰথম কিন্তু এনেদৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৱে হৈছে 1729 এই সংখ্যাটোক টেক্সিকেব নাম্বাৰ বুলিও কোৱা হয় কিয়নো ইয়াৰ আৱিষ্কাৰ যিহেতু টেক্সিৰ পৰাই হৈছে বৰ্তমানলৈকে কেৱল 6টা টেক্সিকেব নাম্বাৰহে জানিব পৰা গৈছে আৰু এতিয়া আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ দেখিবলৈ পাইছে সেইটো 6টো টেক্সিকেব নাম্বাৰ আমি আশা কৰিম যাতে ভৱিষ্যতৰ দিনবোৰত আমি আৰু বহুতো টেক্সিকেব নাম্বাৰ দেখিবলৈ পাওঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ এই অসমীয়া পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ